নমস্কাৰ আসাম টেটৰ উত্তীৰ্ণ হোৱা সকলোলৈকে আন্তৰিক শুভেচ্ছা জনালো আসাম টেটৰ উত্তীৰ্ণ হোৱা সকলো সতীৰ্থ তথা কেণ্ডিডেট তথা মোৰ বন্ধুবৰ্গসকলে এপ্লাই কৰিলে চাগৈ এতিয়া আমাৰ সকলোৰে চিন্তা কেতিয়া মেৰিট লিষ্ট আহিব আৰু ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্ক কেনেকৈ যাব আৰু কেটেগৰী ৱাইজ কেনেকৈ কাট অফ মাৰ্ক যাব এইবোৰ চিন্তাত আমি আছোঁ এতিয়া আমি কেতিয়া মেৰিট লিষ্ট আহিব তালৈকে আমি অপেক্ষা কৰি আছোঁ এতিয়া মই প্ৰিভিয়াছ কাট অফ মাৰ্কবোৰ চাই আজি কাট অফ মাৰ্ক এটা তৈয়াৰ কৰিছোঁ প্ৰস্তুত কৰি ওলাইছোঁ কি হ'ব পাৰে আপোনালোকে ভিডিঅ' সম্পূৰ্ণকৈ চাব তেতিয়াহে কাট অফ মাৰ্কটোৰ জ্ঞান সম্পূৰ্ণকৈ বুজি উঠিব এতিয়া কাট অফ মাৰ্কটো আপোনালোকে শুনি ল'ব আৰু যোৱা বৰ্ষবোৰত কেনেকৈ কাট অফ মাৰ্ক গৈছিল ডিষ্ট্ৰিক্ট ৱাইজ কেটেগৰী ৱাইজ আৰু ভেকেঞ্চি ৱাইজ কেনেকৈ ডিষ্ট্ৰিক্টবোৰত কাট অফ মাৰ্ক গৈছিল এইবোৰ প্ৰিভিয়াছ কৰি চাই মই নিৰীক্ষণ কৰি চাই আজি মই কাট অফ মাৰ্ক তৈয়াৰ কৰিছোঁ কাট অফ মাৰ্কটো আপোনালোকে চাব তেতিয়াহে বুজি এখন কাট অফ মাৰ্ক আছিল DEE আসাম LP পেনেল কাট অফ মাৰ্ক লিষ্ট 2020 চনৰ ডিষ্ট্ৰিক্ট ৱাইজ আছিল কেনেকৈ কাট অফ মাৰ্কবোৰ গৈছিল ইয়াত উল্লেখ কৰা আছে এতিয়া চাব দৰঙত আছিল আনৰিজাৰ্ভড নাছিল OBC MOBCত আছিল 206ৰ পৰা 206.3 SCত আছিল 214.48 ST ফ্লান মানে 193.067 ST ইলছৰ নাছিল আৰু মই বিশেষকৈ সকলোবোৰ উল্লেখ নকৰোঁ আপোনালোকে স্ক্ৰীনশ্বট কৰি চাব তেতিয়াহে বুজিব মই দুবৰীত চাইছোঁ দুবৰীৰ আনৰিজাৰ্ভড আছিল 213.833 আৰু OBC MOBC আছিল 199.617 আৰু SCত আছিল 209.829 আৰু ST ফিৰ আছিল 182.933 আৰু যোৰহাটৰ আছিল 208.076 আৰু আনৰিজাৰ্ভড আছিল এইটো আৰু SCৰ আছিল 196.87 আৰু ST হিলছৰ আছিল 192.143 আৰু শোণিতপুৰত আছিল 210.167 আনৰিজাৰ্ভড আছিল এইটো 206.019 আছিল SC আৰু ST ফিৰ আছিল 182. ডিব্ৰুগড়ত আছিল আনৰিজাৰ্ভড 201.155 আৰু STত আছিল 190.39 এনেকৈ আছিল এইটো SCত আছিল আৰু তিনিচুকীয়াত আছিল 201.80 এইটো আনৰিজাৰ্ভড আছিল আৰু SCত আছিল 193.368 STPৰ ভেকেঞ্চি নাছিল এটা আৰু মৰিগাঁৱত আছিল 211.948 এইটো হ'ল আনৰিজাৰ্ভড আৰু OBCত আছিল 205.924 তেনেকৈ গৈছিল এনেকৈ আৰু SC OBC কাট অফ মাৰ্কবোৰ গৈছিল আন্তৰিক শুভেচ্ছা চাব বিচাৰিলে স্ক্ৰীনশ্বট মাৰি চাব আৰু ডিষ্ট্ৰিক্ট ৱাইজ কেনেকৈ যায় কেটেগৰী ৱাইজ কেনেকৈ যায় এইবোৰ ভুল ত্ৰুটি থাকিলে কমেণ্টত জনাব আৰু বেয়া কমেণ্ট নিদিব অকণমান ভাল থিংকিং কেপাচিটি বেয়া হ'লে বুজাবলৈ চেষ্টা কৰিব ধন্যবাদ জয়